বন্ধুসকল আপোনালোকে জানেই কম্পিউটাৰ অপাৰেটৰ ৰিটেন এক্সামটো ৰিসেন্টলি হৈ গৈছে সো ইয়াৰ ৰিজাল্ট এনাউন্স কৰিবলৈ আৰু বেছি দিন নাই এই বছৰতে হ'ব লাগে সো ৰিটেন এক্সামৰ ৰিজাল্ট দিয়া লগে লগে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট এটাও লোৱা যাব আমি নোটিফিকেশনখন চালে গম পাম কম্পিউটাৰ অপাৰেটৰৰ পোষ্টৰ কাৰণে সো ইয়াত দিয়া আছে টোটাল নাম্বাৰ অফ পোষ্ট 17 পোষ্ট আছিল 17 পোষ্ট তাৰে Phase 1 process to already complete হৈ গৈছে যেটো OMR based test আছিল তাত জেনাৰেল ইংলিশ কম্পিউটাৰ থিওৰি আৰু জেনাৰেল এৱাৰনেস আছিল এই পৰীক্ষাটোৰ ৰিজাল্ট দিয়া লগে লগে সেকেন্ড ফেজ টো আহিব যত এটা প্ৰ্যাকটিক্যাল টেষ্ট লোৱা যাব ইয়াত এনেকে আছে ইয়াত আমি দেখিলে পাম যে the total marks for the computer proficiency practical test will be 100 marks এতিয়া এই কম্পিউটাৰ প্ৰ্যাকটিক্যাল টেষ্টত কি আহিব পাৰে আমি এটা গেছ কৰিব পাৰো ইয়াত মেবি এটা প্যাসেজ দিয়া যাব যোনটো আমি ইংলিশত টাইপ কৰিব লাগিব আৰু ইংলিশৰ লগতে আমি আৰু এটা গেছ কৰিব পাৰো যাতে অসমীয়াটো দিব পাৰিব লাগে যেটো হেতু আমাৰ ষ্টেট গভৰ্ণমেন্ট এক্সাম হয় সো আসামিজ টাইপিংও দিব পাৰে সো ইংলিশ টাইপিংটো আমি সকলোৱে জানোই কিন্তু আসামিজ টাইপিং কেনেকৈ কৰিব লাগে কম্পিউটাৰত সেই কথাটো শিকিললে আমাৰ কাৰণে ভাল হ'ব সো আমি এতিয়া চাম যে যিকোনো কম্পিউটাৰত আসামিজত কেনেকৈ টাইপিং কৰিব পাৰি ভিডিওটো অতি গুৰুত্বপূৰ্ণ সো फ्रेंड्स আপোনালোকে বহুত attention দি চাব আসামিজত টাইপিং কৰিবলৈ হলে ফাৰ্ষ্টত আমি কন্ট্ৰোল প্যানেলত যাম কন্ট্ৰোল প্যানেল ইয়াত ল্যাঙ্গুৱেজ অপচন এটা থাকে আমি চালে পাব ৰিজনাল ল্যাঙ্গুৱেজ এই অপচনটো ইয়াতে ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পাছত keyboard and languages at jump yet change keyboards option to click karo yet by default okal ekhon keyboard ase amar etia english us keyboard kon etia amak ji language lage ami add kori lobo parim assamese hindi bengali bodo so suppose moi etia assamese language to add koribo bisarisu yet add button to click korim yet amar sob languages ahi goise ami yet assamese to bisaribo lagibo okhomia language Assamese India keyboard click kor ইয়াত এটা আমি Assamese inscript যোনখন keyboard এখনত চেক কৰিম ক্লিক কৰি দিম ক্লিক কৰাৰ পাছত আমি ওকে কৰো ওকে কৰিলো আকৌ ওকে কৰিলো এতিয়া আপুনি ওকে কৰাৰ লগে লগে দেখিব টাস্ক বাৰত এই টাইমৰ সাইডত en বুলি আহিছে বাই ডিফল্ট ইংলিশ en হৈ আছে আমি এখন হলনি কৰি Assamese কৰিব পাৰো এতিয়া এই টাইপিং কৰিবলৈ আমি ফাৰ্ষ্টত আকৌ স্টাৰ্ট বাটনত ক্লিক কৰি আমি টাইপ কৰিব লাগিব অন স্ক্ৰিন কিবোৰ্ড অন স্ক্ৰিন কিবোৰ্ড টাইপ কৰিলে অন স্ক্ৰিন কিবোৰ্ডখন আহিব এটা আমি দেখা পাম যে অন স্ক্ৰিন কিবোৰ্ডখন নৰ্মেল কোৱালিটি কিবোৰ্ড হৈ আছে ABCD এবোৰ আখৰ ওলাই আছে এই তলত টাস্ক বাৰতে en বাটনটো ক্লিক কৰিলে ইয়াত AS কৰি ললে আসামিজ হৈ যাব এখন দেখিলে এতিয়া অসমীয়া ল্যাঙ্গুৱেজলে হলনি হৈ গল এই কিবোৰ্ডখন ইউজ কৰা টেকনিকটো মই এটা আপোনালোকক বুজাইম যিকোনো এটা ওয়াৰ্ড এডিটৰ ওপেন কৰি লব মই এটা MS Word টো ওপেন কৰি থৈছিলো এতিয়া আমি টাইপ কৰিবলৈ হলে সাপোজ মই এতিয়া অসম লোকসভা আয়োগ ওয়াৰ্ডটো টাইপ কৰিব বিচাৰিছো আসামিজ ল্যাঙ্গুৱেজত সো মই ক্লিক কৰি এক টাইপ কৰিব পাৰো আৰু মই টাইপ কৰিও হাতেৰে টাইপ কৰি পেলাইও ওয়াৰ্ডত এন্ট্ৰি কৰিব পাৰো কিন্তু প্ৰথমতে আমি ক্লিক কৰা অপচনটো চাই লওঁ অলপ স্লো প্ৰসেস সো প্লিজ bear with me এইটো শিফট দবালে গ্ৰে কালাৰটো হাইলাইট হৈ যাব I type কৰি আছো অলপ স্লো হৈছে প্ৰসেসটো জুন গিটা লেটাৰ আমাৰ গ্ৰে হৈ আছে শিফট দবাৰ লগে লগে সেইগিটা লেটাৰ এক্টিভ হৈ যাব এনেকৈ এক্টিভ হৈ গৈছে
এইটো দেখিলে ফ্ৰেণ্ডছ অসম লোকসভা আয়োগ এইটো অসমীয়াত আহিছে ইয়াক আমি যিকোনো ধৰণে এডিট কৰি সাইজ ইনক্ৰিজ কৰি যিকোনো ধৰণে ফৰমেটিং কৰিব পাৰোঁ সো এইটো এটা টেকনিক হৈছে আমি অন স্ক্ৰীন কিবৰ্ডেদি ইয়াক আমি ৱৰ্ড এডিটৰ টাইপ কৰিব পাৰোঁ কিন্তু এই প্ৰচেছটো অলপ স্লো যদি আমি ইয়াতকে ফাষ্ট টাইপ কৰিব বিচাৰোঁ তেনেহ'লে আমি এই কিবৰ্ডখনৰ এই মেপিং কিজকেইটা আমি প্ৰিণ্ট কৰি ল'ব লাগিব ইণ্ডিভিজুৱেল কিজখিনি প্ৰিণ্ট কৰি পেলাই সৰু সৰু সাইজেছ প্ৰিণ্ট কৰি পেলাই কিবৰ্ডত আমি পেষ্ট কৰিব লাগিব সেলোটেপ দি সো সেইটো এটা প্ৰচেছ হয় আমি গোটেইখিনি কি অন স্ক্ৰীন কিবৰ্ডৰ কিজ যেনে এই কিটো কিউৰ জেগাত ওকাৰটো আছে এইটো আমি সৰু সৰু লেটাৰ্ছত প্ৰিণ্ট কৰি কিবৰ্ডখন আঠালি লগাব লাগিব লগাই সেলোটেপ মাৰি পেলাই আমি গোটেই কিবৰ্ডখন আছামিজ ফনেটিক কিবৰ্ডলৈ কনভাৰ্ট কৰি ল'ব পাৰোঁ তেতিয়া আমি অতি সোনকালে টাইপ কৰিব পাৰিম আৰু এইটো নকৰি আমি যদি আমি জানো কোনটো কি কাৰ লগত মেপ হৈছে তেনেহ'লে আমি চাই পেলাইও কিবৰ্ডখনত ডাইৰেক্টলি টাইপ কৰিব পাৰোঁ যেনে আপুনি চাব এতিয়া এই কিবৰ্ডখন আছামিজত মেপ হৈ আছে যেনে আমাৰ সি কিটোৰ লগত ম হৈ হ'ব লাগে ম ন এইদৰে এইটোৱে টেকনিক হ'ল যিটো ব্যৱহাৰ কৰি আমি যিকোনো কম্পিউটাৰ উইণ্ডোজ এক্সপি উইণ্ডোজ 7 উইণ্ডোজ 10 যিকোনো নৰ্মেল কম্পিউটাৰত আমি আছামিজত টাইপ কৰিব পাৰোঁ